নমস্কাৰ আমাৰ আলোক দৰ্পণৰ সমুদৰ্শকলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মই এটা কথা আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে মোক ইমান মৰম কৰিছে আমাৰ আলোক দৰ্পণক। সঁচাই মই অভিভূত হৈছোঁ। মই ধুতিৰ ওপৰত দুটা খণ্ডত যি আপোনালোকৰ কাৰণে ভিডিঅ' দিছিলোঁ ধুতি পৰিধানৰ ওপৰত, তাত প্ৰায় 1.5 লাখ মানুহে মোৰ ভিডিঅ'টো চাইছে। তাৰ কাৰণে মই অতিশয় আনন্দিত হৈছোঁ। আপোনালোকৰ পৰা এনেদৰে আশীৰ্বাদ পাই থাকিম বুলি মই আশা কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ আহিছোঁ। অহাত মোৰ অকণমান পলম হৈছে, যথেষ্টই পলম হৈছে বুলি মই ভাবিছোঁ। আপোনালোকক মই এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে মই হ'লোঁ কৃষক মানুহ। এই কৃষি কাৰ্যত বৰ্তি থকাৰ বাবে বা বিভিন্ন কামত মই ক'ৰবাত যাব লগা হোৱাৰ কাৰণে মোৰ অলপ ভিডিঅ' দিয়া পলম হৈছে। তাৰ কাৰণে আপোনালোকে দুখ নধৰিব। আপোনালোকক মই এই ভিডিঅ'টো চাবৰ কাৰণে আকৌ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো অকণমান দীঘলীয়াও হ'ব, যিহেতু ভিডিঅ'টো 12 মিনিটৰ ভিতৰত হ'লে ভাল হয়, কিন্তু উপায় নাই। মই গোটেই বস্তুখিনি দেখুৱাবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰায় 18 মিনিটমানৰ হয়তো ভিডিঅ'টো হ'ব পাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে আচলতে আপোনালোকে প্ৰকৃত সোৱাদ পাব। গতিকে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ মৰম বিচাৰিছোঁ। মই আহিছোঁ আজি এনে এটা ভিডিঅ' লৈ। সদৌ অসম ভাওনা সন্মিলনৰ কেন্দ্ৰীয় অভিৱৰ্তন যোৰহাট জিলাৰ কলিয়াপানীস্থ আউনীআটী সত্ৰৰ বাকৰিত 3 দিনীয়া কাৰ্যসূচীৰে উক্ত কাৰ্যসূচীটি অনুষ্ঠিত হ'ল। সদৌ অসম ভাওনা সন্মিলনৰ সন্মানিত সভাপতি আছিল ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া। তেখেতৰ পৃষ্ঠপোষকতাত যি কাৰ্যসূচী অনুষ্ঠিত হ'ল, সফল ৰূপায়ণ হ'ল, তাৰ কাৰণে ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰমুখ্যে সন্মিলনৰ সমূহ কৰ্মকৰ্তালৈ মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা যাচিছোঁ। আমিও তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে এগৰাকী ভাওনাৰ বিচাৰক হিচাপে উক্ত কাৰ্যসূচীত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে 3খন ভাওনা আমি উপভোগ কৰিছিলোঁ। আমাৰ পৰিৱেশ শৈলী অলপ বেলেগ বেলেগ, সকলোৰে স্থানীয় পৰম্পৰাৰ ওপৰত ভিত্তি কৰি 3 ভাগ ভাওনা তেখেতসকলে প্ৰদৰ্শন কৰিছিলে। মই সেই 3খন ভাওনাৰ সম্পাদিত ৰূপত অলপ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণকৈ মই দেখুৱাব পৰা নাই। আপোনালোকক আগতীয়াকৈ জনাইছোঁ, আপোনালোকে এই ভিডিঅ'টো চাই আমাক আকৌ মৰম চেনেহ আমাৰ প্ৰতি আগবঢ়াব। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। নমস্কাৰ। আমি আজি আহি উপস্থিত হৈছোঁ যোৰহাট জিলাৰ টিয়ক কলিয়াপানীৰ আউনীআটী সত্ৰৰ বাকৰিত। এই আউনীআটী সত্ৰৰ প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰত আমি আহি উপস্থিত হৈছোঁ। এয়া আউনীআটী সত্ৰৰ মুখ্য তোৰণ। আমি এইখিনিতে দৰ্শকসকলক এটি কথা জনাব বিচাৰিছোঁ। ইয়াতে সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব। কিছু সময়ৰ পিছতে ভাওনাৰ বিচাৰকসকলৰ মাজত এখনি আলোচনা সত্ৰও অনুষ্ঠিত হ'ব। তাতে অংশগ্ৰহণ কৰিবৰ কাৰণে আমিও গোলাঘাটৰ পৰা আহি উপস্থিত হৈছোঁ। তাৰ আগতে আমি সত্ৰৰ নামঘৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰাই আলোক দৰ্পণৰ সমূহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু গোবিন্দ প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, সকলো সুস্বাস্থ্যৰ গৰাকী হওক, সকলো দীৰ্ঘায়ু হওক। এয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ হৰিগৃহ। ইয়াতে আমি গোবিন্দ প্ৰভুক দৰ্শন কৰি আমাৰ মন প্ৰাণ পুলকিত কৰোঁ। ইয়াৰ পৰাই আপোনালোকক পোনে পোনে লৈ যাম আমাৰ কেন্দ্ৰীয় অভিৱৰ্তনস্থলীলৈ। ইয়াৰ পৰা প্ৰায় 300 মিটাৰ দূৰত আমাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ব'লকচোন আমি তালৈকে গৈ থাকোঁ।
Gracias.